ঠিক আছে আজি কোকৰাঝাৰ জিলাৰ কাৰণে ভাল খবৰ ওৱান ষ্টপ চেণ্টাৰ বিল্ডিং নতুনকৈ বনোৱা হৈছিলে এইটো শুভ উদ্বোধন কৰা হ'ল আৰু এই বিল্ডিঙৰ দ্বাৰাই এতিয়া যি ব্যক্তিসকলে বিপদত পৰিব তেওঁলোকক উদ্ধাৰৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে বিশেষকৈ মহিলা আৰু শিশু মহিলা আৰু গাৰ্লছসকলৰ কাৰণে এই ব্যৱস্থাটো কৰা হৈছে এইটো ভাৰত চৰকাৰৰ এটা আঁচনি হয় আৰু প্ৰত্যেকটা জিলাত এইটো প্ৰতিষ্ঠা কৰা হৈছে কোকৰাঝাৰত আগৰ পৰাই আছিলে অনুষ্ঠানটো কিন্তু বিল্ডিংটো নতুনকৈ বনোৱা হৈছে আৰু ইয়াৰ ফেচিলিটিজটো অলপ বঢ়াই দিয়া হ'ল তো মই ভাবোঁ এই চেণ্টাৰৰ দ্বাৰাই আমাৰ কোকৰাঝাৰ জিলাত যিমান বিপদত পৰা আমাৰ মহিলাই হওক ছোৱালীয়ে হওক তেওঁলোকক বিভিন্ন ইয়াত যিটো দিশ আছে যদি লিগেল যদি কাউন্সিলিঙৰ দৰকাৰ হয় সেইটো ইয়াৰ প্ৰভিজন আছে 24 আৱাৰ্ছ ইয়াত ছাৰ্ভিচ দিবৰ কাৰণে ইয়াৰ ব্যৱস্থা আছে তো গতিকে ঘৰুৱা বিবাদৰ কাৰণে কিবা যদি অসুবিধা আছে তেওঁলোকক আনি পেলাই ইয়াত 5 দিনীয়াকৈ অলপ যত্ন লৈ পেলাই আকৌ ঘৰত ঘূৰাই নিয়াৰ এটা ব্যৱস্থাটো আছে তো গতিকে এই চেণ্টাৰটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰাই কৰা এটা ভাল চেণ্টাৰ হয় আৰু আমাৰ কথাটো হ'ল আজি বিল্ডিংটো হ'ল ষ্টাফ যথেষ্ট আছে আমি সামাজিকভাৱে সকলোৱে অলপ সচেতনতা আনিব লাগিব আৰু ইয়াৰ বাবে আপোনালোকক খুব দৰকাৰ হ'ব আমাৰ ছ'চিয়েল মিডিয়াই হওক আমাৰ সংবাদ মাধ্যমক যে 181 যিটো মানে হেল্পলাইন সেইটো আমি যিমান পাৰে আমি প্ৰচাৰ চলাব লাগে যাতে সকলোৱে গম পায় আৰু কিবা কাৰণত যদি অসুবিধা হয় এই হেল্পলাইনৰ দ্বাৰা যাতে সুবিধাটো পায় তো গতিকে কোকৰাঝাৰ জিলাবাসীৰ কাৰণে ভাল এটা সুখবৰ বুলি মই গণ্য কৰিছোঁ আৰু আমাৰ BTCৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আৰু আমাৰ জিলা প্ৰশাসন বিশেষকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়া তেওঁলোকৰ যত্নত আজি হৈ উঠিলে গতিকে সকলোৰ বাবে আমি সেই কামটো কৰি দিবলৈ সক্ষম হ'ল গতিকে ইয়াৰ যিটো সুবিধা সকলোৱে ল'বৰ কাৰণে সকলোৱে আগবাঢ়ি আহক সেইটোকে মই আহ্বান জনাইছোঁ শিশু আৰু মহিলা উন্নয়ন বিভাগৰ ভাৰত চৰকাৰৰ সহযোগত আৰু আমাৰ বিভাগ তথা জিলা প্ৰশাসনৰ উদ্যোগত ওৱান ষ্টপ চেণ্টাৰ সখী ইয়াৰ স্থায়ী কাৰ্যালয় স্থায়ী বিল্ডিং এয়া নিৰ্মাণ হোৱাৰ পিছত আমি আজি উন্মোচন কৰিলোঁ সখী অৰ্থাৎ ওৱান ষ্টপ চেণ্টাৰটো এনেকুৱা এটা অনুষ্ঠান য'ত আমাৰ সমাজৰ নিপীড়িত নিষ্পেষিত ভিক্টিমাইজ যিবোৰ মহিলা বিভিন্ন উৎপীড়িত অত্যাচাৰিত মহিলা ঘৰৰ পৰা ওলাই যায় সমাজৰ পৰা ওলাই যায় সমাজ বা ঘৰৰ পৰা ওলাই যায় তেনেকুৱা মহিলাসকলক যেতিয়া ৰেস্কিউ কৰা হয় প্ৰশাসনে বা NGO বা তেওঁলোকক যেতিয়া ঘৰ বা সমাজলৈ উভতাই অনাৰ প্ৰয়াস কৰা হয় তেতিয়া এটা সমস্যাৰ সৃষ্টি হয় ঘৰ বা সমাজে তেওঁলোকক গ্ৰহণ কৰিব নে নাই তেতিয়া সেই মহিলাখিনিক ওৱান ষ্টপ চেণ্টাৰত 5 দিনৰ বাবে ৰখায় তেওঁলোকৰ স্বাস্থ্য তেওঁলোকৰ আইনগত সহায় তেওঁলোকৰ খোৱা লোৱা সকলো ক্ষেত্ৰৰ সুবিধা ইয়াত উপলব্ধ হ'ব তেওঁলোকৰ যদি কিবা সমস্যা হৈছে কি সমস্যাৰ কাৰণে তেওঁলোকে আহিলে সেই সম্পৰ্কে আলোচনা বিলোচনা কৰি তাক সমাধান কৰি পেলাই কাউন্সেলিং কৰি পেলাই ঘৰলৈ উভতি পঠিয়াই দিয়া আকৌ স্বাস্থ্য সম্পৰ্কীয় কিবা অসুবিধা হ'লে বা আইনগত কিবা অসুবিধা হ'লে সেইবোৰ গোটেইখিনি সহযোগিতা ওৱান ষ্টপ চেণ্টাৰৰ পৰা প্ৰদান কৰা হয় আৰু ওৱান ষ্টপ চেণ্টাৰ প্ৰতিখন জিলাতে একোটাকৈ আছে মানে মুঠতে মহিলা তো মেৰিড অৰ আনমেৰিড কথা নাই যিকোনো মহিলা ইয়াত তেওঁলোকে ভিক্টিমাইজ মহিলাসকলে ইয়াত সুবিধাখিনি পাব থকাৰ কাৰণে থকা সুবিধাখিনি পাব কিছুদিনৰ বাবে তাৰপিছত তেওঁলোকক নিৰ্দিষ্ট স্থানলৈ প্ৰেৰণ কৰা হয় হ'ব